নমস্কাৰ দৰ্শক, মই আজি এটি নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো ভাল লগা বেয়া লগা আপোনালোকৰ ওপৰত দায়িত্ব। কথা হ'ল ৰঞ্জন দৈমাৰী। মই ইয়াৰ আগতে এটা কথা ক'ব লাগিব, বড়ো জাতিটোৰ অস্তিত্বৰ কাৰণে কোনোবা অসমীয়া মানুহে যদি মাত মাতিছে, সেইটো অকল বোধহয় অসমৰ ভিতৰত ময়ে এজন ব্যক্তি। কোনো অসমীয়া মানুহে কিন্তু আজিলৈকে বড়ো জাতিৰ অস্তিত্বৰ কাৰণে কোনো এখানে মাত মতা দেখা নাই। অৱশ্যে তাক লৈ মই গৌৰৱ দেৱ অহংকাৰ কৰা নাই। মোৰ এটাই ক্ষোভ, আমি আমাৰ এই চেনেলটোৰ জৰিয়তে আমি কমচে কম 50টা মান ভিডিঅ' আমি আপোনালোকক দিছিলোঁ যে বড়ো জাতিটো কোনফালে গৈ আছে। এতিয়া আগৰ হাগ্ৰামা মহিলাৰে শাসনকালত বড়ো জাতিটো কি আছিল আৰু আজি ইউপিপিৰ ক্ষেত্ৰত বড়ো জাতিটো কলৈ গৈ আছে, সেইটো আপোনালোকে চালি জাৰি চাব পাৰিব। আৰু নিশ্চয় আপোনালোকে জানে আজিৰ সমাজত ইমানখিনি মূৰ্খ গাধা মানুহ নাই, কাৰণ প্ৰত্যেকে বুজি পাইছে এতিয়া বড়ো জাতিটো কলৈ গৈ আছে। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে মই BPF হৈ মাত মাতিছোঁ নেকি, মই ইউপিপিৰ বিপৰীতে মাত মাতিছোঁ নেকি? নহয়, সেইটো একেবাৰে নহয়। মই মাত মাতিছোঁ ৰাইজৰ স্বাৰ্থত, বড়ো ভাষীৰ মোৰ বন্ধুসকলৰ স্বাৰ্থত, মোৰ মা দেউতাসকলৰ স্বাৰ্থত মই মাত মাতিছোঁ আৰু মই মাত মাতি যাম। তো এতিয়া কথা হ'ল, বড়ো জাতিটোৰ মাজত আমাৰ যিখিনি অসমীয়া মানুহ আছিল নাইবা আজিও আছে, আমি কিমান সুৰক্ষিত সেইটো আমি জানো। যি সময়ত বড়ো ভূমিত হত্যা লুণ্ঠনেৰে ভৰি পৰিছিল, অগ্নিকাণ্ড হৈছিল, সেই সময়তো কিন্তু বড়োৰ মাজত থকা অসমীয়া মানুহখিনি পূৰ্ণভাৱে বড়ো ভাষীৰ লোকসকলে সম্পূৰ্ণভাৱে দায়িত্ব লৈ সম্পূৰ্ণভাৱে সুৰক্ষা দিছিল। আৰু আজিৰ তাৰিখতো অসমীয়া মানুহখিনি সুৰক্ষিত। তো এতিয়া কথা হ'ল, কাকো পথাৰত আলফাৰ কাৰণে কিমান মানুহ মৰিছিল, ধৌবিত আলফাৰ কাৰণে কিমান মানুহ মৰিছিল। আলফাৰ দিনত সেই বাধা নেতাবিলাকক চাৰেণ্ডাৰ কৰাৰ পিছত সেইসকল ব্যক্তিক ফুলাম বিহুৱান দি ৰাইজৰ চোতালত তেওঁলোকক যিমানখিনি সন্মান দিছিল, আৰু সেই সন্মান দিয়াৰ পিছত সেইসকল তাৰে কিছুসকল ব্যক্তিয়ে গৈ এতিয়া শাসনৰ গাড়ীত শাসনভাৰ চলাই আছে। মই ক'ব বিচাৰিছোঁ এইটো কথা যে কাকো পথাৰত মৰা বাচ্চাবিলাকৰ দাম কোনে দিব? ধৌবিত যিসকল ব্যক্তি মৰিছিল সেই শ্বহীদসকলৰ, সেই ব্যক্তিসকলৰ দাম আজি কোনে দিব? কিন্তু ৰঞ্জন দৈমাৰীৰ কথাত এইটোত কিয় লাগি আছে মই বুজি পোৱা নাই। এতিয়া মই এইটো ক'ব বিচৰা নাই যে মই ৰঞ্জন দৈমাৰীৰ ফালৰ হৈ কৈ আছোঁ, মই সেইটো ক'ব যোৱা নাই। এদিনাখন পৃথ্বীৰাজ দাসে এটা কথা কৈছিল যে বুজাবুজিত আহক, বুজাবুজিত আহি এৰা ধৰা কৰক। মই সেই একেটা কথাকে কৈছোঁ। আমি যদি অকণমান এৰা ধৰা কৰি আমি যদি ৰঞ্জন দৈমাৰীৰ গোটটো, ৰঞ্জন দৈমাৰীৰ লগতে তেওঁলোকৰ যিখিনি বিপ্লৱী বন্ধু আছে তেওঁলোকক আমি মূলটি লৈ ঘূৰাই আনি এখন মুকলি আকাশৰ তলত তেওঁলোকক মুক্তভাৱে বিচৰণ কৰিব দিব পাৰোঁ, তাত আমাৰ ক্ষতি কি আছে মই সেইটোহে বুজি নাপালোঁ। কিন্তু আমি কিছুমান ইংগিত পাওঁ। ৰঞ্জন দৈমাৰী কাৰাগাৰৰ পৰা মুক্তি হোৱাৰ পিছত কোনসকল নেতাৰ ভেটি বহিব, কোনসকল নেতাৰ ভৰিৰ তলৰ মাটিখিনি ধাও ধাও কৰি উৰিব, সেই কথা কিন্তু আমি আজি উপলব্ধি কৰিব পাৰিছোঁ। আৰু সেইকাৰণে মই বড়ো ভূমিত থকা বড়ো ভাইসকলক মই অনুৰোধ কৰি কৈছোঁ আমাৰ JSB এডভাইচ 365 চেনেলৰ পৰা যে আপোনালোকে এতিয়াও সময় আমাৰ হাতত আছে, এতিয়াও ভাল গুণী জ্ঞানী ব্যক্তি বড়ো ভূমিত বহুত হেজাই যাই আছে। গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ চেনেলৰ পৰা এক হোৱাৰ চান্স এটা লওক, আৰু এক হৈ যিসকল ব্যক্তিয়ে এতিয়াও কাৰাগাৰৰ ভিতৰত আবদ্ধ হৈছে তেওঁলোকক ওলাই অনাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য বুলি ধৰি ল'লে নিশ্চয় আমি সফল হ'ব পাৰিম। আৰু যদি আমি এনেকৈয়ে থাকোঁ, আমি তেতিয়াহ'লে আমাৰ বড়ো ভূমিৰ বড়ো জাতিটোৰ অস্তিত্বৰ হকে মাত মাতিব পৰা জাতি কিন্তু এটা নাথাকিব বুলি আমি অনুমান কৰিব পাৰোঁ। আৰু এই হিচাপতে আজি মই এটা কথা ক'ব পাৰোঁ, এই 5 বছৰ উকলি যোৱাৰ পিছত নেক্সট 5 বছৰত বড়ো জাতিটোৰ অস্তিত্ব কিবা থাকিব বুলি কিন্তু মই এতিয়ালৈকে দেখা নাই। যদি কোনোবা ব্যক্তি কিবা এটা সপোন দেখিছে যে ইয়াৰ পাছত 25ৰ নিৰ্বাচনত কি হ'ব, আমি বহু এটা ভাল ফল পাম বুলি যদি কোনোবাই সপোন দেখিছে, সেই সপোন আপোনালোকৰ মিছা। আৰু এই সপোনৰ পিছত
লাগিব, দৌৰি দৌৰি আপোনালোকৰ হাত ভৰি কঁকাল চব ভাগিব। এতিয়া মই সেই কৈছোঁ, উঠি অহা যুৱ বন্ধুসকলক কৈছোঁ, যুৱ বান্ধৱীসকলক কৈছোঁ যে আমি শিক্ষাৰ লগত জড়িত ৰাখি, শিক্ষাৰ লগত জড়িত হৈ থাকি আমি যে শিক্ষিত মানুহ, আমি যে ব্যক্তিকেন্দ্ৰিক নহয়, আমি যে আমাৰ যে স্বচ্ছ মন আছে, এই স্বচ্ছ মন লৈ আমি কাৰাগাৰত থকা ব্যক্তিজনক আমি সোনকালে উলিয়াই অনাৰ ব্যৱস্থা কৰিব লাগে। নহ'লে কাৰাগাৰৰ ভিতৰত এজন মানুহ যদি যাৱজ্জীৱন বন্দী হৈ থাকি তাতে যদি মৃত্যুবৰণ কৰিব লগা হয়, তেতিয়াহ'লে এদিন কিন্তু বড় জাতিটোক পৃথিৱীয়ে হাৰিব। এইবুলি হাৰিব যে বড় জাতিটোৰ অস্তিত্বৰ হকে মাত মতা মানুহ এতিয়া কোনো নাই। সেইকাৰণে মই বাৰে বাৰে কৈছোঁ, আৰু এতিয়াও কম, যিমান দিন অজয় কলিতা বাচি থাকিম সিমান দিন JSD এডভাইচ 365 চেনেলৰ পৰা মই বড় জাতিৰ অস্তিত্বৰ হকে মাত মাতি আহিছোঁ, মাত মাতি থাকিম। আৰু এই মাত মাতি অহা যদি মোক কোনোবাই বাধা দিয়ে, তেতিয়াহ'লে মই তাক সমাজৰ চোতালত নি থিয় কৰাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, চাই আপোনালোকে কমেণ্ট কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। থেংক ইউ। খুলুমবাই।